নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই আপোনালোকক ডিঙিৰ ৰোগ সম্পৰ্কে দুটামান কথা লগতে ইয়াৰ প্ৰতিকাৰৰ সম্পৰ্কত ভিডিঅ' এটি আপোনালোকৰ মাজলৈ দিলোঁ। আচলতে আমি প্ৰত্যেকজন মানুহৰে কম বেছি পৰিমাণে ডিঙিৰ বেমাৰত ভুগি বিভিন্ন ধৰণৰ সমস্যাত পৰি থাকে। তেখেতসকলৰ আৰোগ্য কামনা কৰি পেলাই মই এই ভিডিঅ'টি আপোনালোকৰ মাজলৈ দিলোঁ। লাইক শ্বেয়াৰ কৰিব, কাৰণ এনে বেমাৰবোৰ আমাৰ শৰীৰত প্ৰত্যেককে এটা মানসিক শাৰীৰিক বিভিন্ন ধৰণে আমাক অসুবিধা কৰায়। কাৰণ ডিঙিৰ বেমাৰে পিছলৈ মাৰাত্মক ধৰণৰ প্ৰতিক্ৰিয়াও কৰিব পাৰে। গতিকে ফেংগাইটিছ, টনচিল জাতীয় এনেধৰণৰ বেমাৰ প্ৰথমে আৰম্ভ হয়। কিছুমানে চাদা, কিছুমানে তামোল খায়, আৰু কিছুমানৰ এনেও কিছুমান ভিটামিনৰ অভাৱত এই ৰোগসমূহ হয়। গতিকে যাতে আপোনালোকে এই ঔষধখিনি ব্যৱহাৰ কৰি চাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ ভালৰ কামনা কৰিছোঁ। অসম তথা বিভিন্ন জনসমাজৰ এই ঔষধ ব্যৱহাৰ কৰিলে ভাল পাব নিশ্চয়। আৰু লগতে যিসকল গীতিকাৰ গীত পৰিৱেশন কৰে, তেখেতসকলেও এনেও ব্যৱহাৰ কৰিব পাৰিব। প্ৰথমে আপোনালোকে ল'ব প্ৰায় 25 গ্ৰামমান আদা। তাৰপাছত আপোনালোকে ল'ব 3টা পিপলি। তাৰপাছত আপোনালোকে ল'ব অলপমান জালুক, আৰু লগতে নিজৰ ঘৰতে তৈয়াৰী কৰা হালধি, কেঁচা হালধি বেছি সময় বা নাথাকে, গতিকে প্ৰায় শুকান হালধি হ'লে ভাল। তাক ভালকৈ একেলগে মিক্স কৰি পেলাই আপোনালোকে এটা বটলত ভৰাই থ'ব। বটলত ভৰাই তাৰপাছত আপোনালোকে প্ৰায় 25 গ্ৰামমান মৌজোল তাতে মিক্স কৰি দিব। মিক্স কৰি দি পেলাই আপোনালোকে প্ৰত্যেক ৰাতি শোৱাৰ সময়ত অলপ উলিয়াই, আধা চামুচমান উলিয়াই লাহে লাহে চুপি চুপি খাব। আৰু প্ৰায় ৰাতিপুৱা মুখ ধুই এপালি গ্ৰহণ কৰিব। ঠিক তেনেকৈ প্ৰায় আধা ঘণ্টামানৰ পাছতে আপোনালোকে খাদ্যবোৰ গ্ৰহণ কৰিব। এনেধৰণে কৰিলে আপোনালোকে নিশ্চয় প্ৰথম অৱস্থাত এই বেমাৰসমূহ সোনকালে আৰোগ্য হ'ব বুলি মই কামনা কৰিছোঁ। গতিকে আমাৰ ডিঙিৰ যত্ন সকলোৱে ল'ব লাগে। গতিকে ডিঙিৰ বেমাৰৰ পৰাই আমাৰ বিভিন্ন ধৰণৰ অসুবিধা অনুভৱ কৰে। বহুতে ডক্টৰ যায়, ডক্টৰ গৈ
চিকিৎসা পাতি কৰিবলগীয়া হয়, টকা পইচা খৰচ কৰিবলগীয়া হয়। গতিকে আমাৰ ঘৰুৱা ঔষধৰ ভিতৰত আপুনি এনেধৰণে ব্যৱস্থা কৰিব, সুফল পাব বুলি মই আশা ৰাখিছোঁ। এইখিনিতেই ডিঙিৰ প্ৰতিকাৰৰ সম্পৰ্কত দুটামান কথা আপোনালোকক কৈ থওঁ। আপোনালোকে শোৱাৰ সময়ত অলপ গৰম পানী লৈ তাত অকণমান নিমখ অলপ দি ল'ব আৰু পাৰ্যমানে ধুনীয়াকৈ খলসলনি কৰি চাফাই শুই ল'ব। তাৰপাছত এই ঔষধখিনি ব্যৱহাৰ কৰিব। তাৰপাছত আপুনি শুই যাব পাৰে। এইখিনিতে মই ক'ব বিচাৰোঁ যে এনেধৰণত যদি ৰেগুলাৰ এই ঔষধখিনি প্ৰায় 15 দিনমান ব্যৱহাৰ কৰে, তেতিয়াহ'লে নিশ্চয় ভাল পাব। আৰু এটা কথা, ঔষধখিনি এটা বটলত ভৰাই সম্পূৰ্ণ অকণমান ডুবি যোৱাকৈ আৰু মৌ জোলখিনি দিব। তেতিয়া এই ঔষধখিনি সোনকালে বেয়া নহয়। প্ৰায় আপুনি 6 মাহ পৰ্যন্ত ৰাখিব পাৰিব। গতিকে ইয়াৰ লগতে আমাৰ গায়িকাসকলেও ব্যৱহাৰ কৰি চলাব পাৰে। এসপ্তাহ 10 দিনৰ পাছতে স্বৰবিলাক অকণমান নিজেই যিমানখিনি ডিঙিৰ কিবা নিজকে অলপ অসুবিধা যেন লাগে, তেতিয়াহ'লে ক্লিয়াৰ হ'ব। সেইখিনি মোৰ যিটো অভিজ্ঞতা ফালৰ পৰা আপোনালোকক পৰামৰ্শ দিলোঁ। শেষত অসমৰ সদাশয় ৰাইজলৈ মোৰ আন্তৰিকতা মৰম চেনেহ যাচিলোঁ আৰু ভিডিঅ'খিনি আপোনালোকৰ উপকাৰৰ বাবে দিয়াৰ চেষ্টা কৰিলোঁ। খাই চাব, যাতে ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেনেহ'লে আপোনালোকৰ মাজৰ পৰা আজিলৈ বিদায় মাগিব বিচাৰিছোঁ। তেনেহ'লে ধন্যবাদ।